ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ময়ূৰী ব্লগছ। আজি মই দেখাই আছোঁ কামাখ্যাত প্ৰচলিত হাঠাবৰত দেখাই আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপাতোর বয়স 5 বছর। 5 বছর হওয়ার পিছত বামুণে কি করলে আপাতত স্কুলের নাম লিখে দিলেন। কি সদায় বামুণ সৈন্য সদায় স্কুলত যায়, বামুণে সোধে বাপা তই আজি কি পঢ়িলি? সি কয় কি ক। পিছদিনাও বামুণে সোধে বোলে তই কি পঢ়িলি ক। এনেকৈ সদায় মানে বামুণ উচ্চ দিয়ে সদায় ক পঢ়া বুলি কৈ থাকে। তেতিয়াহ'লে একদিন বামুণীৰ ৰাগ উঠি পেলাই কি কৰিলে, বামুণে ক'লে যে তই আজি ভাতৰ পাতত চাই খা। এনেকৈ ক'লা। আৰু বামুণে স্কুল বামুণী ছোৱালী স্কুলৰ পৰা আহি ভাত খাব বনাওঁতে দেখি দি ভাতৰ পাতত অলপমান চাই আছে। সি মায়াকক সুধিলে, মায়ে ভাতৰ পাতত দিলে কি দিলে? মায়াকে ক'লে কি নেদেখাতে কিবা পৰচি বোধহয় দিয়ে, তাক সেইখিনি গুচাই পেলাই তই খা। এনেকৈ ক'লা। তাৰপিছতে পিছদিনাও বামুণে খুজি তই কালি চাই দিছিলি নে? বোলে অঁ দিছোঁ, আজিও দিবি। পিছদিনাও বামুণী ছোৱালীৰ পাতত মায়াকে চাই দিলে। ভাত খাব বনাওঁতে চাই দেখা পাই পেলাই বামুণী ছোৱালী সেইদিনাও সুধিলে, মায়ে সদায় ঘৰতে ভাতৰ পাতত কি দিয়ে? মায়ে ক'ব লাগে এই বোপা বয়স হৈছে এতিয়া, গতিকে চকুৰে কম দেখোঁ কিবা পৰচি গুচাই খা। সেইদিনাও চাই গুচাই পেলাই ভাত খালা। পিছদিনা আৰু বামুণে নি প্ৰথম পেলাই কৈছে তই তাক চাই দিছিলি নে? অঁ দিছোঁ। বামুণে আৰু ৰাগতে কৈছে তই বেটি মোৰ ঘৰত সদায় মিছা মাতি থাকা, আজি তই যদি তাক ভাতৰ পাতত চাই নাযা তেনেহ'লে তই মোৰ মুগা খাবি। তেনেকৈ ক'লা। কওঁতে পিছদিনা আৰু বামুণে নি ভয় লাগিল। বামুণে নি আৰু ভয় লাগি কি কৰিলে, সেইদিনা আৰু গোটাই ভাতৰ পাতত গোটাইখিনিতে চায়ে ভৰ্তি কৰি থৈ দিছে। বামুণী ছোৱালী যেতিয়া ভাত খাব বহিল দেখা পালে যে গোটাই ভাতৰ পাততে চাই। তেতিয়া মায়াকক মাতিলে, মায়ে ভাতৰ পাতত দিলে কি? মায়াকে তেতিয়া ক'লে যে বোপা মই কি কৰিম? তোৰ বাপে মোক সদায় ভাতৰ পাতত চাই দিব কৈছে, এইকেইদিন মই অলপ অলপ দি আছোঁ, আজি আৰু মোক তই ছোৱালীৰ মূৰে খাব বুলি কৈছে। তই বোলে সদায় কৈ থাকা যি হেৰি কৰি সদায় কি পঢ়া ক পঢ়ি থাকা। সেইকাৰণে আজি মোক কিৰা খবৰ দি কৈছে তই মানে বেছিকৈ চাই দিব দিছে। তেতিয়া বামুণী ছোৱালীটো ৰাগ উঠি আৰু তাৰ কিতাপ, তাৰপিছত পলিথেন, পেঞ্চিল, এডাল শুকান জাপিটো লৈ ঘৰলৈ লৈ গুচি গ'ল। যাই ভাগাৰ লগা দেখে ৰাস্তাৰ কাষত টোপনি মাৰি আছে। এইফালে উকুনি গৌৰী, মনকামনি, ৰৌভস্তি, মহালক্ষ্মী, কামাখ্যা গোটেইকেইটাই বইনাকেইটাই হাঠাবৰতো মাটি তুলিব গৈছিল। যাওঁতে ৰাস্তাত বামুণী ছোৱালী টোপনি মাৰি দেখা পায়, তাক মাতি ক'লা তই শুনি তই ক'ৰ পৰা আহিছে আমাক ৰাস্তা দি। কি ক'লা কি মই বামুণী ছোৱালী ভাগৰে যোগাৰে আহি অলপ টোপনি মাৰিছোঁ, তহঁতে মোক চেৰেই যা, মই উঠিব নোৱাৰোঁ। তেনেকৈ কৈছোঁ। কওঁতে তাৰপিছত আৰু বামুণী ছোৱালীৰ কথা শুনি বাকী গোটেইকেইটাই চেৰেই গ'ল। কিন্তু উকুনি গৌৰী আৰু লাহেকৈ কি কৈছে ভৰিখন এনেকৈ কুচাই পেলাই পাৰ হৈ গুচি গৈছে। সিহঁতে যায় সৰোবৰত গ'ল, সৰোবৰত তাই গা পা ধুই তাতে যেন বামুণী ছোৱালী ভাবছি এহঁতৰ ক'ত গ'ল চাওঁ, কি কৰে চাওঁ, এই বুলি ভাবি এডাল গছৰ ওপৰত উঠি ফুল কটাৰী মাটি কটাৰী হাতত লৈ মাটি তুলিব পাৰিব। বাকী কেইটাৰ হাতত মাটি আহিব, উকুনি গৌৰীৰ হাতত আহিল সিন্দুৰ। সিহঁতে সেই এনেকৈ হাতত ফুল মালা হালধি গাঠাৰ সেই মালা তালা লৈ পেলাই মাটি তোলে, ফুল কটাৰী মালিক কটাৰী লৈ পেলাই এইখিনি কৰোঁ ফুল কটাৰী কৰোঁ। ফুল কটাৰী যা গা আমাৰ কাছে লাগা, ফুল কটাৰী কৰোঁতে অকল দেৱতা ভাঙা ঘৰে শিৱা, মাটি মুঠি তুলিলি লাঙুলি লাই লালবে চালবে কানে নাকেবে তুলি হাৰানে যেতিয়া আমি কৰোঁ বছৰ দিনা কথা দিয়া জীৱ কামাখ্যা মহালক্ষ্মী গোটেইকেইটাই এনেকৈ নাম কৈ কৈ গোটেইকেইটাৰ নামতে মাতি দিছে, গোটেইকেইটাৰ নাম
পাঁচটা যাব আপুনি গৌৰী মন কামনি এনেকৈ লৈ পেলাই কৈ যা একবাৰ কি কৰিলি হেৰি কাৰণে গৈছে মন কামনি গৈছে একেলগে কৈ দিবি কিন্তু সেয়াটোক আহা দেখা পাই বামুণ চলি কি ক'লে আৰু আগৰ দৰে এনেকৈ টোপনি মাৰি থাকিল সেইবাৰো গোটাইকেইটাই চেৰি পাৰ হৈ দিছে কিন্তু উকুনি গৌৰী আগৰ দৰে এনেকৈ ভৰি খেল পচাই পেলাই পাৰ হৈ যাই বামুণ চলি খুঁজছি বামুণ চলি তই আমাৰ ঘৰত যাবি নেকি বামুণ চলি যাম বুলি ক'লা কওঁতে আৰু সেয়াটোৰ লগত লৈ গুচিলে ঘৰ আহি পাই উকুনি গৌৰী আৰু মায়েকক কৈছে মা নাই চাইচোন আমি এটা বামুণ চলি লৈ আহিছোঁ মায়েকে কৈছে এতিয়া ভালে হৈছে দেই তোৰো এটা লগ হ'ব ছাত্ৰ ককাই একেলগে পঢ়িব পাৰিবি এনেকৈ কওঁতে আৰু এনেকৈ থাকিল বহুত দিন থাকি ছাত্ৰ ককাই সেই বামুণ চলিটোৰ ছাত্ৰ ককাই বুলি কয় সিহঁতে মাটি তোলা মন্ত্ৰখিনি সি মুখস্থ কৰি গৈছিল সি মনে মনে ভাবছে এই মন্ত্ৰখিনিৰ অৰ্থ কি ঘৰুৱা বস্তু পায় মল্লিও পায় অপন্তু পন্তু হয় ভাঙা ঘৰো ভাল হয় সেইকাৰণে প্ৰমাণ চাবৰ কাৰণে কি কৰিছে এই উকুনি গৌৰীক বিয়া কৰিব লাগিব আৰু মই সেনেকৈ সি মনতে তেতিয়ানে মই জানিব পাৰিম আৰু ইয়াৰ অৰ্থখিনি কি এতিয়া উকুনি গৌৰীক বিয়া কৰাম বুলি মনতে ভাবি এখন কি কৰিলে বামুণ চলি সিহঁতৰ ৰৌ ঘৰত উকুনি গৌৰী বিচাৰি বামুণ চলিক ৰৌৰ ঘৰত দেখা পালা বোলে বামুণ চলিটোৰ কি হৈছিল তেতিয়াহ'লে উকুনি গৌৰীক কৈছে উকুনি গৌৰী মই তোক বিয়া কৰাম উকুনি গৌৰী কৈছে বামুণ চলি কৈছে ঠিক আছে তই বিয়া কৰিবি হয় মই তোক তাৰে আগতে এটা কথা কওঁ বামুণ চলি ঘৰত গ'লে তই বিয়াৰ মাজত ফুল কটাৰী মানিক কটাৰী নেদেই মানে তই ষষ্ঠী নিবি ককাৰ লগত বিয়া হ'ব মায়েকে কৈছে আগতে আছিল ছাত্ৰ ককা এতিয়া যদি তই যদি বিয়া হ'ব খোজা তেনেহ'লে কোনো কথা নাই এইবুলি উকুনি গৌৰী আৰু বামুণ চলিৰ বিয়া ঠিক হ'ল কিন্তু বিয়াৰ মাজত বামুণ চলিৰ ঘৰে ষষ্ঠী ল'বলৈ হাতী ঘোঁৰা যি য'ত সম্পত্তি আছে হীৰা মানিক মুক্তা চব দি আছে কিন্তু বামুণ চলি ষষ্ঠী ল'বলৈ তেতিয়া আৰু বামুণ চলিক ক'লা বোলে ষষ্ঠী কওঁ বামুণ চলি কয় বোলে মোক তোক আৰু কি লাগে তই কি ষষ্ঠী ল'বলৈ কি লাগে বামুণ চলি কৈছে বোলে মোক ফুল কটাৰী আৰু মানিক কটাৰী লাগে তেতিয়া আৰু উকুনি গৌৰীৰ মায়াকে বাপেকে বুজি পালা যি এই সকলোকেইটা কথা উকুনি গৌৰী সেই বুলি ভাবি আৰু কি মানে বামুণ চলি ক'লে বাপা তই হেৰি ফুল কটাৰী মানিক কটাৰী দিম হয় কিন্তু এই বিয়াৰ মাজত তই শপত খাব লাগিব বোলে বামুণ চলি কৈছে কি শপত খাব লাগিব কওঁ সত্য সত্য তিনি সত্য কৰি তই ক'ব লাগিব যি তই কোনোদিনে উকুনি গৌৰীৰ মুখ নাচা যেন বামুণ চলি আৰু সেইমতে উকুনি গৌৰীৰ মুখ নাচাওঁ বুলি শপত খালা খাই আৰু বামুণ চলিৰ একদিন কি কৰিছে বামুণ চলি পেঞ্চিলডাল ভাঙি চিঙি মাটিত গুড়া কৰি পেলাই পানীত পেলাই দিছে দি আহি আৰু কি ঘৰত কৰিছে তাৰপিছত ভাত খাব বিচাৰি উকুনি গৌৰী আহি পেলাই বিচাৰি দেখা ছাত্ৰ ককাই ঘৰত দেখা পাই সুধি তোৰ আৰু কি হ'ল বোলে মোৰ এই বাপতিয়ে পেঞ্চিলডাল ধৰা উকুনি গৌৰী কৈছে আমাৰ ৰাজভঁৰালত কিমান পেঞ্চিলৰ অভাৱ নেকি তোৰ যিমান লাগে সিমান দিম কৈছোঁ নহয় মোক সেইডাল পেঞ্চিলে লাগে সেইকাৰণে উকুনি গৌৰী কি কৈছে ফুল কটাৰী মানিক কটাৰী লৈ পেলাই হাতত লৈ পেলাই এই জগালা ফুল কটাৰী মানিক কটাৰী এপাত ফুল কটাৰী
এনেকৈ জগাই পেলাই পেঞ্চিলডাল আনি দিলে এইবাৰ আৰু বামুণ ছোৱালী কি কৈছে আজি কি পেঞ্চিলডাল কালি কি ফলিখান কিতাপ লাঠি টাঙন যি য'ত আছে চব ভাঙি চিঙি গুড়া কৰি আহি উকুনি গৌৰী আৰু ফুল কটাৰী মানিক কটাৰী লৈ পেলাই জগে জগে সকলো বস্তুবিলাক আনি দিলে তেতিয়া বামুণ ছোৱালী ভাবিলে যে হৰা বস্তুটো পালোঁ এতিয়া মল্লি কেনেকৈ পায় তাকে চাব লাগে তাৰে কিছুদিনৰ মূৰত সিহঁতৰ এটা আপা হ'ল সিহঁতৰ আপাটো এনেকৈ অলপমান হেৰি ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পিছত একদিন আৰু আপাটোক এটা কল দেখাই পেলাই বামুণ ছোৱালী ফুৰাব লৈ গৈছে নি সেই কাঠ কটা মানুহ দেখা পাইছে কৈছে বোলে ঐ কাঠুৱে তহঁতে কি কাঠ কাটি আছা এই আপাটোক নি তাৰ গাৰ পৰা গহনা গাঁঠৰি চব লৈ যায় আৰু তাক মাৰি পেলায় কাঠ কটা মানুহবিলাকে কৈছে কি কৰ তোৰে ল'ৰা আৰু দেখোন তই আৰু মাৰিব ক তেতিয়া বামুণ ছোৱালী কৈছে বোলে নহয় 1270 ল'ৰা গতিকে তহঁতে হেৰি কৰ ধৰি নি পেলাই মাৰ এই বুলি গোটেই দিলে সিহঁতক কাঠ কটাগিলাকে গহনাগিলা কাঢ়ি লৈ যায় পেলাই আপাটোক মাৰি পেলালা বামুণ ছোৱালী আপাটোৰ আগমঙাটোকে লিভাৰটো লৈ আহিছে ঘৰত আনি পেলাই উকুনি গৌৰীক কৈছে এইটো এই পহুৰ মাংস আনিছোঁ ভালকৈ বনাবি উকুনি গৌৰীটো আৰু গমেই পাইছে চবখিনি কথা গম পাই বোলে চলিৰ মাংস নে পহুৰ মাংস গতিকে গম পাই কি কৰিছে সেই লিভাৰটো এই পাচি এটা ঢাকান দি পেলাই থৈ দিছে লুকিয়াই থৈছে থৈ পেলাই পাৰ মাৰি পেলাই আৰু বামুণ ছোৱালীক ভাত দিছে দি বামুণ ছোৱালী আৰু ভাত খাব বহি ক'ব লাগিছে তাক মাত ল'ৰা আপাটোক মাত তেনেকৈ না লওঁতে মাত আপাটোক মাতে মানে মাতে আপাটো নাহে মৰা চলি আৰু ক'ৰ পৰা আহিব তেতিয়া আৰু উকুনি গৌৰী যাই পেলাই সেই হেৰি লিভাৰটো নি সেই ফুল কটাৰী মানিক কটাৰী লৈ পেলাই 5 বাৰ জগাই জগাই আপাটোক বাচে আৰু 5 বাৰ ফুল কটাৰী মানিক কটাৰী লৈ একেতে হেৰি গিলে কলকাতা দি এটা এটা কৰি 5 বাৰ দি হেৰি একেতে ফুল কটাৰীটো দি কৰিলোঁ কৈ পেলাই মন কাম লঘষ্টি উকুনি গৌৰী আগতে কৈছে এটা এটা কৰি পেলাই জগত থাকে এটা এটা গ'লেও এবাৰ প্ৰথম উকুনি গৌৰী উকুনি গৌৰী তাৰপিছত এইবাৰ মই হেৰি দি মন কাম নি তাতে লৈ যাব ধোৱা পচি এক মাহ তাত যি য'ত আছে চব বস্তু কাঢ়ি নি আৰু তাক সেইবাৰো ধোৱা মাৰি দে মাৰাৰ পিছত সেইবাৰো উকুনি গৌৰী আৰু বহিমাকেইতে আপাটোক যাবে আৰু বাচাই পেলাই এনেকৈ বহুত দিন আৰু একদিন বামুণ ছোৱালী দেখি গৈছে এটা চিকাৰী হাতত গৈছে চিকাৰী হাতত তাক ভটাই দিছে তই যে দিনৰ দিন তই চিকাৰ কৰি কি পা এই আপাটোক মাক মাৰি তাৰ পৰা গাৰ গহনা গাঁঠৰি চব পাবি তহঁতে মাৰি পেলাই সেইবাৰো সিহঁতে চিকাৰী মাৰিব দিলে সিহঁতে সেইবাৰো বহিমাকেইতে
আপাতক বাছে আনি পেলাই তাত এইবাৰ আৰু সেই নেওঁতে যেতিয়া মাৰিলে তাত সেই কণ্ঠটো নাপালে কণ্ঠটো সেই পিঠিৰে খাই দিছে সেইবাৰ আৰু শুনি গৰু লৈ কেটে লৈ আনি পেলাই তাক কৈছে শুনি গৰু কৈছে যি চাওঁ তই এটা মনুষ্য এটাৰ লগত বিয়া হৈছে বাৰে বাৰে এই আপাতক মাৰে আৰু বাৰে বাৰে আমি ৰক্ষা কৰি আছোঁ এইবাৰ কিন্তু আৰু আমি নহয় এইবাৰ তাৰ কণ্ঠটো আমি বিচাৰিয়ে নাপাম সেইকাৰণে সেই মানুহৰ কণ্ঠটো যি খালী বুলি কয় সেইকাৰণে বামুণেশ্বৰী যেতিয়া আৰু মনোকামনাটো হয় সেইটো এইবাৰ চাব লাগিব এই বুলি ভাবি এদিনমান যোৱাৰ পিছত বাকী যোৱাৰ পিছত এইটো এটা প্ৰমাণ চাব লাগিব মনতে কি ভাবি থাকিলে আৰু কিবা এটা একদিন আপাতত কৈছে আয়া কলচাৰক লাগি খেদাই দিছে কৈছে এক পৰা কৰি আনিব লাগিব কল খাবাক লাগি এক পৰা কৰি লাগে আয়াকে আছিল কিবা কাম কৰি নাতিনাকে বাৰে বাৰে কৈ আছে পইচা সুধি থাকোঁতে সোধাতে আয়াকৰ খং উঠি পেলাই ক'লা কি তোৰ মায়ে ঘৰৰ গিৰাতেনি হ'ল ছোৱালীৰ মায়ে হ'ল এক পৰা কৰিলোঁ গিৰাতেনি নহ'ল নে এই বুলি কওঁতে আপাতত কানি কানি আহি পেলাই মায়াৰ পৰা চব কথা ক'লা কওঁতে কিজান আৰু শুনি গৈ ৰাগ উঠি গিৰা ককাৰৰ পৰা বামুণেশ্বৰীক ক'লা যি তই কালিৰ পৰা মোৰ বাবাৰ লগত কালি তই বাবাৰ লগত সৰোবৰত গা ধুবা যাবা লগ ধৰিবি ৰাতি বামুণেশ্বৰী যাই পেলাই সৌদাকৰ ওচৰত যাই কৈছে সৰু দেউতা কালি আমি সৰোবৰত গা ধুবা যাম আপুনিও ওলাব এনেকৈ কৈছে কওঁতে সেই বুলি কৈ বামুণেশ্বৰী গুচি আহিল উকুনি গৌৰী ৰাতি আৰু গিৰাকক শিকাই থৈছে যি সৰোবৰত গা ধুবা যাওঁতে ৰাস্তাৰ কাষত এডাল আহঁত গছ দেখা পাবি সেই আহঁত গছডাল দেখি পেলাই বাবাক সুধবি যি এডাল কি গাছ তেতিয়া বাবাই ক'ব এডাল আহঁত তেতিয়া তই মনতে ক'বি যি বিয়াৰ মাজত যি সত্য আছিলোঁ সকলো হওক বা আহঁত তাৰপিছত আৰু অলপমান যাই তই একডাল বৰগাছ পাবি সেই বৰগাছডাল তাতো তই সুধবি এডাল কি গাছ যেতিয়া বাবাই ক'ব বোলে এডাল বৰগাছ তেতিয়া তই মনতে ক'বি যে বিয়াৰ মাজত যে সত্য আছিলে সকলো হওক অবৰ আৰু অলপ দূৰ যাই এডাল অগস্তিৰ গাছ পাবি এইবাৰো সুধবি সোধাৰ পিছত ক'ব কি গাছ বুলি যেতিয়া বাবাই ক'ব তেতিয়া অগস্তিৰ গাছ বুলি যেতিয়া ক'ব তই মনতে মাজতে ক'বি যে বিয়াৰ মাজত যে সত্য আছিলোঁ সকলো হওক ভস্ম এই বুলি কৈ সৰোবৰত গা ধুই আহি পেলাই মোৰ মুখ চাবি পিছদিনা ৰাতিপুৱাই সৌৰাকে আৰু জয়াকে দুটাই সৰোবৰত উকুনি গৌৰী শিকাই দিয়া মতে চব কৰিলা কিন্তু আগৰ নিয়মতে উকুনি গৌৰীৰ মুখ চাবা পাহৰি গ'ল পিছদিনা আৰু উকুনি গৌৰী কি কৰিছে কাপোৰে কাপোৰে গাঁঠি মাৰ আচলা বামুণেশ্বৰীৰ লগত গাঁঠি মাৰি থৈ দিলে তাৰে অভ্যাস মতে বামুণেশ্বৰীত উঠি যাব খোজোঁতে জোতা পোতা লাগিল গাঁঠি মাৰা আছে জোতা পোতা হঠাতে উকুনি গৌৰীৰ ফালে মুখখন চাবা মুখখন দেখা পালা যে উকুনি গৌৰীৰ কপালত সেই 5টা সোণাৰ ফুল ফুলি আছে যেন বামুণেশ্বৰী আৰু সোণাৰ ফুল দেখা পাই অবাক হৈ ফুল চিংগাৰ লাগি মানে হাত মেলিলে ফুল চিংগাৰ লগতে কিজান উকুনি গৌৰী কৈছে বোলা আজি নহয় আজি এতিয়া নহয় ইমান আজি এটা ফুলছি এই 5টা আগতে ৰাখিব সোণাৰ ফুলকেইটা থিয় কৰি ৰাখি থিয় কৰি তুমি কৈছি মোক হেৰিটোৰ ওপৰত কালাৰ কল দি Pas টাকা আছে কিনা কল দিলে আছে নহয় আছে জোতা লাগি এটা সিং তলতে এটা দিছে খাই তাৰপিছত কি জানা আৰু হেৰি বামুণেশ্বৰী ফুলিলে বোলে বাকী দিলে কি হ'ব তেতিয়া নুকুনি গৌৰী কৈছি বোলে মোৰ কপালত সদায় 5টাকৈ ফুল ফুলে তাৰে সেই ফুল আহি পেলাই বাবাই সদায় লৈ যায় সেইকাৰণে আজি তোক মুখ চাবৰ কাৰণে তোক যে মোক মানা কৰিছিল সেইটোৰ কাৰণে আজি তই সদায় এটা মুখ চাবি আৰু সদায় ফুল চিঙিব পাৰিবি এই বুলি পেলাই কি এটা ফুল চিঙি থৈ দিলে দিয়ে কৈছোঁ বাপেকে আহিল সদায় হাত ধৰে বাপেকে আহি দেখা পালা যে আজি 4টা ফুল ফুলি আছে তেতিয়া উকুনি গৌৰী ক'লা বোলে আজি দেখোন 4টা ফুল উকুনি গৌৰী কৈছি বোলে বাবা হ'বতো এনেকৈ কৈ পেলাই আৰু একো নকৰাকৈ বাপেকেও ফুলকেইটা চিঙি লৈ গ'ল
যাই পিছদিনা আৰু বামুণ ছোৱালী টোপনিকে উঠিব খোজত হেৰি উঠি পেলাই ফুল ছিঙিব খোজোতে তেতিয়া নুপুনি গৌৰী ক'লা কি আজি দুটা ছিঙিবি বাপেকে আহি দেখা পালা যে আজি দেখোন আৰু কম তেতিয়া বাপেকে সুধিলে উপুনি গৌৰী আজি দেখোন ফুল আৰু কম সেনেকৈ তেতিয়া আৰু বাপেকক ক'লা বোলে অঁ হ'বই তো ক খ পাবা হ'বই তো গাছবোৰে হ'ল নহয় সেনেকৈ ক'লা কৈ আৰু বাপেকে আৰু সেই নামিতে আৰু ফুল ছিঙি লৈ গুচি গ'ল তাৰে পিছদিনাও বামুণ ছোৱালী ফুল ছিঙিব খোজোতে উপুনি গৌৰী ক'লা কি আজি তিনিটা ছিঙিবি সেই তিনিটাকে হৈছে পাঁচটা এটাকে দিয়ে না এটা গুচি থৈ দিয়ে তাৰমানে আজি সদায় পাঁচটা ছিঙিলে না তাতে এটা এটাকে কৰা পাৰে যি বুজিলি কিন্তু গাছডালতো সদায় পাঁচটা লাগি থাকিল না হয় এটা থৈ দি পিছদিনাখনকে তিনিটা ছিঙিব বাপেক আহি দেখা পালা তিনিটা মাত্ৰ দ্বিতীয় ফুল আছে মায়েকে তেতিয়া আৰু উপুনি গৌৰীক ক'লা বোলে আজি দেখোন দ্বিতীয় ফুল কৈছে অঁ কালিৰ পৰা তই ফুল নিবা নাহিবি বাপেকে ফুল লৈ আহি মায়েক ক'লা যে উপুনি গৌৰীক তই কিবা কৈছিলি নেকি তাই দেখোন কালিৰ পৰা ফুল আনিব যাব মানা কৰিছে মায়ে ক'লা বোলে আমাক সেইদিনা আপাতত কল খাবৰ কাৰণে মোক পইচা সুধিব আহিছিল মই ক'লোঁ বোলে তই মায়ে গিৰাতেনি হ'ল ছোৱালীৰ মায়ে হ'ল একপৰা কৰি গিৰাতেনি নহ'ল নে সেইকাৰণে মোক যাব মানা কৰিছে কওঁতে কিজানি বামুণ ছোৱালী আৰু উপুনি গৌৰী ক'লা বোলে উপুনি গৌৰী বহুত দিন হ'ল মই আই বোপাই কাকো বহুত দিন দেখা নাই সেইকাৰণে মই আই বোপাৰ তাতে যাম উপুনি গৌৰী ক'লা তোৰ বোলেচোন কোনো নাই তই দেখোন কৈছিলোঁ মোৰ কোনো নাই মই একেলাই গতিকে তেতিয়া বামুণ ছোৱালী ক'লা নহয় মই এনেই কৈছোঁ মোৰ আই বোপাই চব আছে উপুনি গৌৰী আৰু যায় মায়াকক ক'লা কি বামুণ ছোৱালী বোলে মায়াক বাপেক ঘৰত যায় মায়াক ক'লা আগতে দেখোন কোনো নাই বুলি কৈছিল এতিয়া যদি আছে যদি যাক তইও যা সেই বুলি বামুণ ছোৱালী য'ত তোৰো তাত তইও তাতে তোৰ সেনেকৈ ক'লা কৈ পেলাই পিছদিনা আৰু মায়াক ওলাম তিনিওটা যাবও ওলাম বা ছোৱালীয়ে মায়াকে বাপেকে উপুনি গৌৰী যোনফালে যায় ঘৰগিলাও সেইফালে যায় উপুনি গৌৰী কি কৰে বুলি কোৱাৰ লগে লগে পিছে তোৰ বিষয়ে যি কৰা পিছে দেখোন তোৰ চব যায় সেনেকৈ কৰা তেতিয়া উপুনি গৌৰী কি কৰে চুলি একাল ছিঙি দিয়ে একাল চুলি ছিঙি পেলাই পেলাই আগখান দিলে মিছলি যেতিয়া উপুনি গৌৰী সেই চুলিডাল ছিঙি দিলে তেতিয়া কিছুমান আধা বস্তু তাতে ৰৈ গ'ল যোনখিনিতে চুলিখিনি ছিঙি তাৰপিছত আৰু সেনেকৈ যাই যে উপুনি গৌৰী আৰু যাই আছে পিছে আৰু চব বস্তু যায় তেতিয়া ক'লা বোলো উপুনি গৌৰী কি কৰা তোৰ পিছে দেখোন আৰু বস্তু যাই আছে তেতিয়া উপুনি গৌৰীক এই ঠেকচা মাৰি পেলাই ঠেকচা মাৰি পেলাই বহওঁতে তাতে আৰু কিছুমান বস্তু আৰু ৰৈ যাই পেলাই বামুণ ছোৱালী ভাবি যাই আছে অপমটোনো কেনেকৈ পমটো হয় সেই ভাবি পেলাই কি কৰে বামুণ ছোৱালী ভাল ৰাস্তাই দি যায় আৰু উপুনি গৌৰীক যাবা দে কটা থকা ৰাস্তাই দি এনেকৈ যাই থাকোঁতে এটা নদী পালা নদী পাই নদীত এটা নাৱৰীয়া ক'লা বোলে নাৱৰীয়া আমাক নদীখন পাত ঢাকান দি আমাক খালিতে পানীত পেলাই দি পেলাই আৰু লৈ পানীত যেতিয়া ঘৰ পালা ঘৰৰ ওচৰৰ মানুহবিলাকে দেখা পায় চবেই এটা বাবে কৈছে অ' বামুণী তহঁতৰ গোটেই বোৱাৰীয়ে আছে বোলে বৈৰাগ আহি পেলাই বৰি নিয়ে এনেকৈ কওঁতে বামুণী আৰু পুতেক বৈৰাগ দেখা পায় আহি পুতেকে বৰি নিবা আহিল আহোঁতে তেতিয়ালৈকে পুতেকে মায়াক কৰা মায়ে তই কাক বৰি নিবা এইটো নতুন হেৰি নহয় কৈছে বাণী তই বাণীক বৰি নিবি নেকি যাৰ পিছফালে চুৱে পাতে তাতে তাক থাকবে দিবি দি উপুনি গৌৰীক তাতে থাকবে দিলে পিছে কেইদিনমান যোৱাৰ পিছত বামুণ ছোৱালী আৰু মায়াকক ক'লা মায়ে মই বিয়া কৰিলোঁ কন্যা চালা বিয়ে দিন ঠিক হ'ল যেতিয়া তেল ভাত দিবা যাব ওলাই কন্যাক তেল দিবে যেতিয়া যাব নোৱাৰে বতাহে বৰষুণে মানে ওলাবাই নোৱাৰে আৰু মানুহ তেতিয়া বামুণ ছোৱালী আৰু মায়াকে ক'লা বোলে কি হ'ব এতিয়া বামুণ ছোৱালী কৈছি তই মুড়ি গৈছে বাণীক খুদিয়া মায়াকে যাই পেলাই মুড়ি গৈছে বাণীক খুদবে গ'ল যাওঁতে কৈছিল যা এতিয়া বতৰ ভাল কৰিব যা তহঁতে তেল দি আহিবি এই বুলি পেলাই কন্যাক তেল দিবে গ'ল পিছদিনে বিয়াৰ দিনেও ভাত বনাব নোৱাৰে বতাহে বৰষুণে ঢাকি ধৰিছে
পুতেকে আৰু মায়াকক কৈছে বোলে হেৰি মুড়ি গৈছে বাতি ফেলে কুজিয়া মায়াকে বাৰীত যাই পেলাই কুদব যাওঁতে কৈছে 3 খেৰ হেৰি জুখি লৈ পেলাই এই ভাত হেৰি বিয়াৰ তাতে দি ভাত আঞ্জা বনাবা দিবি দি সেনেকৈ ভাত তাত বনালা তাৰপিছতো নদীত বেতো মাছ মাৰি আনিলে মাছ মাৰি আনি যেন বিয়াৰ যেতিয়া মাছটো কাটবাক লাগি মানুহবিলাকে যায় দাৱে দিও কাটব নোৱাৰে বঠি দিও কাটব নোৱাৰে যিহেদি কাটে সেয়ে ভাঙি যায় তেতিয়া আৰু মুড়ি বৈচেৰি বানী মাতি আনি পেলাই মাছটো কাটব দিলে মুড়ি বৈচেৰি বানী মাছটো আনি কাটি চাটি দিলে সেই মাছৰ পেটটো এই আপাটো আছে সোমাই আছে তেতিয়া আৰু মাতাই কি কৰিছিল এই মুড়ি বৈচেৰি বানী আপাটো গাও চাও ধুই পেলাই এই বিচি আনি থৈ সেই বহৰীয়া দিলে